হেল্ল' বন্ধুসকল, আপোনালোকক আমাৰ এছামিজ অনলাইন সলিউশ্যন চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটি টিপি দিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আমি আহিছোঁ, আপোনালোকে নিশ্চয় প্ৰত্যেকে হোৱাটছএপ ব্যৱহাৰ কৰে। হোৱাটছএপত যদি কাৰোবাক আপুনি ডকুমেণ্ট বা ফটো শ্বেয়াৰ কৰে, তেন্তে ডকুমেণ্ট বা ফটোখনৰ ৰিজলিউশ্যন বা চাইজ যিটো থাকে সেইটো কমি গৈ থাকে। বন্ধুসকল, আমি আপোনাক আজি দেখুৱাম চাইজ নকমাকৈ কেনেকৈ চেণ্ড কৰিব পাৰি। বন্ধুসকল, চাইজ নকমাকৈ চেণ্ড কৰিবলৈ হ'লে আপুনি প্ৰথম হোৱাটছএপটো খুলি ল'ব। হোৱাটছএপ খুলি লোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে এটাচ ফাইল। এটাচ ফাইলত ক্লিক কৰিব। এটাচ ফাইলত ক্লিক কৰাৰ পিছত আমি সাধাৰণতে যে গেলাৰী দি চেণ্ড কৰোঁ, আজি আমি গেলাৰী দি চেণ্ড নকৰিম। ইয়াত দেখিবলৈ পাইছে ডকুমেণ্ট ফাইল। এই ডকুমেণ্ট ফাইলত ক্লিক কৰিম। ডকুমেণ্ট ফাইলত ক্লিক কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি দেখিবলৈ পাইছে ইমেজত ক্লিক কৰিব। ইমেজত ক্লিক কৰাৰ পিছত আপোনাৰ ফুল গেলাৰীখন ইয়াত আহি যাব। তাৰপিছত আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ কেমেৰা বা কোনখন ডকুমেণ্ট দিয়ে সেইটো ক্লিক কৰিব। মোৰ কেমেৰাত আছে, কেমেৰা দেখুৱাম। কেমেৰাত ক্লিক কৰিলোঁ। কৰাৰ পিছত এইখন ফটো দেখিবলৈ পাইছে, এইখন ফটো মই চেণ্ড কৰিম। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে 2.5 MB। এইটো মোৰ নম্বৰতে আহি গৈছে মেছেজটো। ইয়াত দেখিবলৈ পাইছে 2.5 MB। চ' বন্ধুসকল, আজি ভিডিঅ' ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।